হাই হেল্ল' নমস্কাৰ কি খবৰ সকলোৰে এটি সুন্দৰমণি ব্লগলৈ স্বাগতম জনাইছোঁ এই ধুনীয়া ব্ৰাইডগৰাকী হৈছে মোৰ ভাগিন আজি ভাগিনজনীৰ বিয়া আৰু এই বিয়াৰ ব্লগটো বনোৱাৰ মোৰ টাইম হ'ল দিব পৰাহে নাছিলোঁ আৰু বিয়া খাবলৈ আহি মই গাঁও ঘূৰি ফুৰিছোঁ কণমানি ভাগিনজনীৰ আজি আকৌ লাজ লাগিছে তাই ষ্টেজত বহিবলৈ মাহী কৈছে ব'লা না মোক অকণমান মোৰ লগত বহি দিয়া মোৰ লাজ লাগিছে ইমান সৰু আছিলে যেতিয়া মই বাৰ ভিনদেউৰ ঘৰলৈ আহোঁ থাকিবলৈ আহিলে এসপ্তাহ দুসপ্তাহৰ কাৰণে আহোঁ আৰু গোটেই গাঁও ঘূৰি ফুৰোঁ ঘৰলৈ যোৱাৰ টাইমত তাই চিঞৰ বাখৰ লগাই মাহী আৰু থাকা আজি সেই একে আজি সুধিছে ৰিমি মাহী তুমি আজি থকাকৈ আহিছা নেকি মই আজি থকাকৈ অহা নাই তাই বেয়াই পালে আৰু ইমান ডাঙৰ হৈ গ'ল পটককৈ বিয়াও হৈ গ'ল আৰু মোৰ লগত চেল্ফি ব্লগিং কৰিব পৰা হৈ গ'ল আৰু এইগৰাকী মোৰ হাতত ধৰি অহা গৰাকী হৈছে বাৰ ননদ হয় কিন্তু মোৰ সৰুকালৰ ফ্ৰেণ্ড আমি দুজনী সদায় একেলগে আছিলোঁ এইগৰাকী হৈছে মোৰ বা সৰুতে স্কুলত পঢ়ি থাকোঁতে স্কুল যেতিয়া বন্ধ হয় ক্লাছ 10লৈকে বা ভিনদেউ কোনোবা এজন আহে ঘৰৰ পৰা মোক লৈ যায় বা ভিনদেউৰ ঘৰলৈ আৰু মায়ে কৈছে কিমান ভিডিঅ' নবনাওঁ ব্লগটো ইয়াতে আজি শেষ কৰিছোঁ আজিলৈ আহিছোঁ ইমানেই বাই